Hey guys, আজি আছে এংগেজমেণ্ট মোৰ ফ্ৰেণ্ড দিকুমণি বাকৰ মানে চ' মই ৰাতিপুৱা আহিলোঁ ইয়াতে চ' আজি দিনটো কেনেকৈ যায় আৰু কি নিয়ম কৰে অকণমান আপোনালোকক দেখুৱাম চ' প্লিজ শেষলৈ ভিডিঅ'টো চাব। এয়া কইনা ঘৰ হয় আৰু এয়া পূৰা পেণ্ডেল সাজিছে বাহিৰত কি আছে আপোনালোকক অকণমান দেখুৱাম। Hey guys, আমি ইয়াতে ৰৈ আছোঁ মানে দৰা আহিব ইপিনে। বন্ধু বান্ধৱীসকল দৰা আচলতে ওচৰৰে হয় সেয়েহে কেইজন মানে খোজকাঢ়ি আহিলে। বন্ধু বান্ধৱীসকল এয়া চাব পাৰে দৰাঘিৰা মানুহ আহি ৰৈ আছে আৰু ইপিনে কইনাঘিৰাৰ মানুহো মানে ৰৈ আছে দৰা আহিব বুলি। চব ফুল এক্সাইটেড। আজি ভিডিঅ'টো বহুত ধুনীয়া লাগিব আৰু কি হয় ৰিং চেৰিমনিত চ' আপোনালোকে নিশ্চয় দেখিছে যদি দেখা নাই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি চাবলৈ পাব। চ' এয়া ফাইনেলি আহি গ'ল আমাৰ দৰা। চ' চাওচোন দৰা কোনজন আপোনালোকে গম পাই যাব এতিয়া। এই গাইজ এইজনে হৈছে দৰা পিংক কালাৰৰ ড্ৰেছ পিন্ধিছে চ' চাব পাৰে আৰু এয়া ফুল ৰাভা ট্ৰেডিশ্যনত আহিছে যিহেতু ৰাভাৰে বিয়া হয় চ' চাওচোন ইমান ভাল লাগিছে মোৰ আহি আপোনালোকেও চাওক কেনেকুৱা পায় জনাব। ইপিনে ধুনীয়াকৈ পেণ্ডেলটো সজাইছে ইমান ধুনীয়া চাব পাৰে। ৰ'ব গাইছ এতিয়া যাওঁ অকণমান কইনাৰ ওচৰলৈ। সেই কইনা দৰা আহিছে আপোনাৰ অনুভৱটো কওক কেনেকুৱা লাগি আছে কওকচোন। ইমান ধুনীয়া মেকআপ কৰিছে চব গাইছ। ভয় লাগি আছে মনে কিমান ভাল লাগি আছে। এয়া হাঁহিটোতে গম পায় হয়নে? ইমান দিনৰ মূৰত ফাইনেলি বিয়া আজি আৰু বেয়া লাগিব না। ইপিনে দিকুমণিহঁতে প্ৰস্তুতি চলাই আছে চাহ দিবৰ বাবে মানে দৰাঘিৰাক দিব। চ' এয়া আহি গ'লে আমাৰ কইনাক ৰেডি কৰিব। ইয়াতে অকণমান নিয়ম আছে চ' চাওচোন কি নিয়ম কৰে। গাইছ এতিয়া কইনাক বাহিৰলৈ উলিওৱা হৈছে আৰু এতিয়া ইয়াতে মেইন যিটো ৰিং চেৰিমনিৰ নিয়ম সেইসমূহ কৰিব। চাওচোন আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। চ' সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে দেখা পাব আপোনালোকে আমাৰ বাইদেউক কেনেদৰে ৰিং চেৰিমনি কৰিছে। চ' আপোনালোকে উপভোগ কৰক ভিডিঅ'টো। তাৰপিছত আংঠিটা পিন্ধাই দিয়া হয়।
এটা লো যা তুই আশীর্বাদ দে দুইজনে এই মুখা হয়ে বহ আমি একটা হরধ্বনি দিম দোকান দোকান Aduh, mereka. গাইজ সেন্দুৰ আৰু ৰিং পিন্ধিও হৈ গ'ল আৰু এতিয়া ইমান ধুনীয়া এটা কেকৰ আয়োজন কৰিছে চাওচোন কেনেকুৱা ইমান ভাল লাগিছে ন কেকটো এতিয়া কাটিব ফাইনেলি মজা এইবোৰ চাওঁ ফটো ভিডিঅ' কৰা আৰু এয়া চাব পাৰে ডিকুমণি আৰু জয়শ্ৰীয়ে পুৰা প্ৰসাদ বিতৰণ কৰি আছে গাইজ বিয়াবিলাকত যে ফটোশ্বুট হয় তাৰে অকণমান মানে বিহাইণ্ড দ্য চিনছ ফটোশ্বুটৰ দেখুৱাইছোঁ চাওকচোন কেনেকৈ ফটোশ্বুট কৰা হয় গাইজ আমি এতিয়া খানা খাবলৈ আহিলোঁ এয়া বাকীসকলে খাই দিওঁ এয়া সকলোৱে পুৰা ধুনীয়াকৈ বহি লৈছোঁ এয়া গাইজ ৰিং চেৰিমনি ফাইনেলি হৈ গ'ল আৰু এয়া মানে দৰাঘৰীয়া মানুহবিলাকে যাবলৈ ওলাইছে চ' সকলোকে মাত দি আছে আমাৰ কইনাই 10,000 টকাৰ মেকআপ এনে গ'ল এইবিলাক চাওক আমাৰ কিমান ছোৱালীবিলাকৰ খৰচ কিমান ঘণ্টা কিমান ঘণ্টাৰ বাবে 5 ঘণ্টাৰ বাবে চাওক ইমান সাজি কাচি ওলোৱা হয় আৰু শেষত এনেকুৱা মেকআপ ধুই পেলাব লাগিব এতিয়া কিমান দুখ লাগিছে নে নাই এতিয়া লাগিছে তেতিয়া লগা নাছিল তেতিয়া ভাল লাগিছিল ন এতিয়া দুখ লাগিছে সেইটো মানে মনত পৰি আছে উপায় নাই আৰু এয়া পুৰা কইনাৰ মানে লাষ্ট আৰু এইবিলাক চেঞ্জ কৰিব সকল আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰি দিব